তুমি যদি তোমাৰ কামক চেলুট কৰা তেনেহ'লে কাকো তুমি চেলুট কৰিব নালাগে। আৰু যদি তুমি তোমাৰ কামক অসন্মান কৰা তেনেহ'লে সকলোকে তুমি চেলুট কৰিব লাগিব। সপোন সেইটো নহয় যিটো টোপনিত দেখে, সপোন হ'ল সেইটো যি সপোন পূৰণৰ বাবে টোপনি নাহে। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ। সফলতাৰ কাহিনী নপঢ়িবা, কাৰণ তাৰ পৰা অকল কাহিনীটোৱে পাবা। ব্যৰ্থতাৰ কাহিনী পঢ়িবা, তেনেহ'লে সফল হোৱাৰ উপায় পাবা। কঠিন কামত বেছি আনন্দ পোৱা যায়, সেইবাবে সফলতাৰ আনন্দ পোৱাৰ বাবে মানুহে কঠিন কাম কৰা উচিত। মনত ৰাখিব, সফলতা অনাথ নহয় আৰু সফলতাৰ সম্পৰ্কীয় বহুত হয়। সেইজন ভাল শিক্ষাৰ্থী যিয়ে প্ৰশ্ন কৰে, প্ৰশ্ন নকৰিলে কোনেও শিকিব নোৱাৰে। শিক্ষাৰ্থীবোৰক প্ৰশ্ন কৰাৰ সুযোগ দিব লাগে। তুমি তোমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰা, কিন্তু তোমাৰ অভ্যাসক সলনি কৰিব পাৰা, আৰু অভ্যাসে তোমাৰ ভৱিষ্যত সলনি কৰি পেলাব।